এয়া বতা চৰাই পোৱালি বৰ্ডিং কৰা হৈছে। ওপৰত ধুনীয়াকৈ ঢাকি দিছোঁ। কিনাৰটো গোটেই দুফুটীয়া প্লেন চিট আছে। আৰু ইয়াত এয়া তলত 600 ৱাৰ্ডৰ লাইট দিয়া হৈছে। এয়া বৰ্ডিং ভালকৈ চাই ল'ব পাৰে। 15 ফুটীয়া প্লেন চিট দি বেৰি দিছোঁ। ইয়াত লাইট দি থোৱা আছে। আৰু ইয়াত প্লেটত পানী দি আৰু ইয়াত দিয়া আছে শিলগুটি দি দিছোঁ। পোৱালিখিনি ভেজি পানী লাগি ভেজি জুলুৰি জুপুৰি হ'ব নতো। পানী লাগি কিছুমান মৰিব পাৰে, সেইটো কাৰণে শিলগুটি বা ফাঁকে ফাঁকে খাব পাৰিব। ইয়াত 500 কোৱেল চিক আছে। কুহুমীয়া পানী দিব প্ৰথম। তলত মোৰ ফলিয়াটো দিয়া আছে 2 ইঞ্চি। ইয়াত 500 ৱাট জ্বলি আছে। ওপৰত পাল দিয়া হৈছে। ভালকৈ চাই লওক। এয়া পানী দিছোঁ। ওপৰত পাল দি ঢাকি দিছোঁ। পেপাৰো দি দিছোঁ, ফুটা থাকিব পাৰে। কিনাৰে কিনাৰে 2-এটা ফুটা ৰাখিব লাগে। এই আঁতৰৰ পৰা চাই লওক। ধন্যবাদ।